এয়া কোনো হলিউড বা বলিউড ফিল্মত চলি থকা ষ্টাণ্ট নহয়। এয়া হৈছে আমাৰ মৰমৰ ৰবি শৰ্মা দা আৰু তেওঁৰ মোৰ চকুৰ সন্মুখত লাইভ। ঠিকেই শুনিছে, কাৰণ এয়া তেওঁৰ আপকামিং ফিল্ম ৰুদ্ৰৰ ট্ৰেইলাৰ ৰিলিজ ইভেণ্ট। মানে কথাটো এনেকুৱা, যোৱাকালি আমাৰ কৌস্তভৰ বাৰ্থডে আছিল। তাৰ বাৰ্থডে কেকটো কাটি অফিচ সামৰি মই আহি পালোহি ইলি চিনেমা হল। সাধাৰণতে ছবি চিনেমা বুলি ক'লে প্ৰায়ে মহানগৰমুখী হয়, কিন্তু এবাৰ ৰুদ্ৰই অকণমান সুকীয়া কিবা দেখাইছে। তাৰমানে প্ৰথমবাৰৰ বাবে আমাৰ যোৰহাটত এবাৰ এখন ছবিৰ ট্ৰেইলাৰ ৰিলিজ হৈছে, বা আগলৈ কথা দিছে যে প্ৰিমিয়াৰ ৰিলিজ হ'ব। হমলোগোকা যোৰহাট গুৱাহাটী সে কম হেকে। বাৰু সেইবোৰ বাদ দিয়ক, ইভেণ্টলৈ গৈ কেইবাজনো ক্ৰিয়েটৰ লগ পালোঁ আৰু হলত সোমাই দেখিলোঁ হল একেবাৰে হাউচফুল। চিনেমাখনত আমাৰ বিশিষ্ট অভিনেতা বিশিষ্ট ব্যক্তি আদিল হুছেইন ছাৰে কেইটামান দৃশ্যত অভিনয় কৰিছে, লগতে নীল আকাশ দাই টাইটেল ট্ৰেক গাইছে আৰু ৰবি দাই হিৰৰ ৰোলটো কৰিছে বুলি মই জানো বেলেগকে ক'ব লাগিব। ট্ৰেইলাৰটো চাই গম পালোঁ চিনেমাখন একশ্যন ধৰ্মী হ'ব। তাৰমানে আমাৰ একশ্যন চাই ভাল পোৱা সকলৰ কাৰণে খুব মজাৰ চিনেমা। আপোনালোকে চাবলৈ যাব পাৰিব 6 জুন তাৰিখে চিনেমা হলত। বাকী ৰুদ্ৰ চিনেমাৰ ট্ৰেইলাৰটো চাবলৈ হ'লেতো ইউটিউবতে পাব, গৈ চাই ল'বগৈ দেই। মই যাওঁ দেই, অফিচ যাব হ'ল। বাই বাই।